ছোৱালীবোৰে কেতিয়াও সেই ল'ৰাবোৰক ইম্পৰ্টেঞ্চ নিদিয়ে যি সিহঁতক সন্মান কৰে। অকল সেইবোৰ ল'ৰাৰ পিছতহে দৌৰি থাকে যি সিহঁতক টাইম পাছৰ কাৰণে ব্যৱহাৰ কৰে। তাৰ পাছত কি জীৱনভৰ তাই কান্দি থাকে। শুনিবলৈ বেয়া কিন্তু সত্য হয়। কাৰোবাৰ বিশ্বাস জিকিবলৈ সহজ হয়, তাক ভঙাটো আৰু সহজ হয়, কিন্তু কঠিন হয় সেই বিশ্বাসটো জীয়াই ৰাখিবলৈ। পৰিস্থিতিয়ে হেৰুৱাই দিলে মুখৰ হাঁহি, নহ'লে য'ত বহোঁ তাতে হাঁহি বিৰিঙাই দিওঁ। বাহানা কিয় বনোৱা দূৰত যাবলৈ? খোলাখুলিকৈ কৈ দিয়া না তোমাৰ অন্তৰত এতিয়া বেলেগ কোনোবা আছে। এটা কথা কওঁ, মানি গৈছোঁ তোমাক সঁচাকৈ, কাৰণ যিজন মানুহে জীৱনত কোনোদিন কন্দা নাছিল তুমি আজি কন্দুৱাই দিলা। যদি আপোনাক কোনোৱে বুজি নাপায় তেন্তে টেনশ্যন নল'ব, কাৰণ ভাল কিতাপ আৰু ভাল মানুহক বুজিবলৈ অলপ মগজু থকাৰ দৰকাৰ। জৰুৰী নহয় সকলো জ্ঞান কিতাপৰ পৰাই পাম, অলপ জ্ঞান মতলবী মানুহৰ পৰাও পোৱা যায়। অকণমান লৈ চাবচোন। কথা পাতিবলৈ সময় আৰু শব্দ নহয়, মন থাকিব লাগে। যদি মন নাথাকে কিমান শব্দ আৰু সময় থাকক কোনো মতলব নাই। যদি প্ৰেম ভাল পোৱা নায়েই দেখাৱা কিয় কৰা, আৰু যদি পালন কৰিব নোৱাৰা ৱাদা কিয় কৰা? যদি মই বিচাৰিলোহেঁতেন তাইক মনাব পাৰিলোহেঁতেন, কিন্তু তাই খং কৰা নাছিল, তাই সলনিহে হৈ গৈছিল। বহুত কষ্ট হয় ন যেতিয়া তাই তোমাক এৰি থৈ বেলেগৰ লগত কথা পাতে। এইটোৱেইটো প্ৰকৃতিৰ নিয়ম হয়, য'ত বেছি সময় দিবা তাত তোমাৰ মূল্য কম হৈ যাব। মানুহ যদি প্ৰেমত পৰে চিন্তাতটো পৰিয়ে যায়, কাৰণ মৰম তুমি যিমানেই কৰা অলপ হ'লেও কম হৈ যায়। যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰিব, আৰু লগতে কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনে পালে। ধন্যবাদ।